ৰাতিপুৱাই ওচৰৰ দাদা এজনৰ ঘৰলৈ গ'লোঁ। দেখিলোঁ দাদাজন কামত ব্যস্ত। কামটো বহুতেই ধুনীয়া। মই চোৱাৰ লগতে আপোনালোককো দেখাওঁ বুলি ভাবি এটি সৰুকৈ ভিডিঅ' বনাব ল'লোঁ। মনতে ভাবিলোঁ হেঁপাহ বোলা বস্তুটো সকলোৰে বেলেগ বেলেগ। দাদাজন আছিল আগতে এজন ৰাজমিস্ত্ৰীৰ যোগালী। এতিয়া নিজেই নিজৰ ঘৰতে নিজেই পইচা খৰচ কৰি নিজেই ৰাজমিস্ত্ৰী নিজেই যোগালী হৈ এটি নিজৰ ধুনীয়া ঘৰ বনোৱাত ব্যস্ত। দাদাজনৰ হেঁপাহৰ ঘৰটো এটা ভাল লোক পাম বুলি আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। সম্পূৰ্ণ হ'লে আকৌ এদিন আহিম দাদাজনৰ ঘৰত। মই চোৱাৰ লগতে আপোনালোককো দেখাম সেই হেঁপাহৰ দাদাৰ ঘৰ। ধন্যবাদ।